Hello friends, welcome to my YouTube channel and thank you for clicking on this video. Friends, আপোনাৰ যদি এখন ভোটাৰ কাৰ্ড আছে নাইবা আপোনালোকৰ নামটো যদি ভোটাৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে তেনেহলে আপোনালোকে ইলেক্টৰ্ছ ভেৰিফিকেশ্যন প্ৰগ্ৰামৰ জৰিয়তে আপোনালোকৰ নামটো ভেৰিফাই কৰাটো বাধ্যতামূলক। এতিয়া কেনেকৈ আপোনালোকে আপোনালোকৰ নামটো ইলেক্টৰেলছ ভেৰিফিকেশ্যন প্ৰগ্ৰামৰ জৰিয়তে আপোনালোকে ভেৰিফাই কৰিব সেই গোটেইখিনি পদ্ধতি মই আপোনালোকক এই ভিডিঅ'টোতে জনাম। আপোনালোকে কাইণ্ডলি মোৰ এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু যদি মোৰ চেনেলত আপোনালোকে নতুনকৈ আহিছে তেনেহলে আপোনালোকে যোনটো সাবস্ক্ৰাইব বাটন আছে সেইটো আপোনালোকে ক্লিক নকৰাকে নাযাব আৰু লগতে যোনটো বেল আইকন আছে সেইটো প্ৰেছ কৰি দিব। তাৰ পিছত যোনটো অল অপচন আপোনালোকে দেখিব সেইটো আপোনালোকে সিলেক্ট কৰি দিব। তেতিয়া আগন্তুক দিনত মই যেতিয়াই নতুন ভিডিঅ' আপোনালোকৰ কাৰণে লৈ আনিম আপোনালোকে ডাইৰেক্ট নটিফিকেশ্যনটো আপোনালোকৰ মোবাইলত পাই যাব। 1 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত আপোনালোকে নিজৰ লগতে আপোনাৰ ফ্যামিলিৰ আটাইকেইজন সদস্যৰ নামটো ইলেক্টৰ্ছ ভেৰিফিকেশ্যনৰ প্ৰগ্ৰামৰ জৰিয়তে ভেৰিফাই কৰিব পাৰে আৰু ইলেকশ্যন কমিশনৰ ফালৰ পৰা কোৱা হৈছে যে এই গোটেই প্ৰচেছটো ইমপ্লিমেন্ট কৰা উদ্দেশ্যটো এইটো যে আমাৰ ভাৰতবৰ্ষৰ যোনখন ইলেক্টৰেল ৰোল আছে সেইখন ফিট কৰি হেলদি কৰি ৰাখা দায়িত্বটো আমাৰ সকলোৰে আছে আৰু সেইভাবে এই প্ৰচেছটো ইমপ্লিমেন্ট কৰা হৈছে আৰু লগতে তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে যে যেহেতু এই প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত গোটেই ভাৰতবৰ্ষৰ ইলেক্টৰ্ছৰ যোনখিনি ডাটাবেছ থাকিব তেওঁলোকৰ লগত উপলব্ধ থাকিব আৰু আগন্তুক দিনত যেতিয়াই নতুন ইলেকশ্যন আহিব বা যিকোনো নিউজ এণ্ড আপডেটছ দিব লগা হ'ব তেতিয়া ডাইৰেক্টলি আমাৰ মোবাইলত তেওঁলোকে এছএমএছৰ জৰিয়তে সেই ইনফৰমেশ্যন বা সেই নটিফিকেশ্যনছবোৰ তেওঁলোকে আমাক ডাইৰেক্টলি পঠিয়াব পাৰিব। ফ্ৰেণ্ডছ, এই ভেৰিফিকেশ্যন প্ৰচেছটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নাম ভেৰিফাই কৰাৰ বাবে আপোনালোকৰ তাত দুটা পদ্ধতি থাকিব, এটা হৈছে অনলাইন আৰু এটা হৈছে অফলাইন। আৰু যোনটো অনলাইন পদ্ধতি আছে তাতেও আপোনালোকৰ দুটা অপশ্যন থাকিব, এটা হৈছে আপোনাৰ যোনটো পৰ্টেল আছে পৰ্টেলত গৈ পেলাই আপোনালোকে কৰিব পাৰিব নাইবা আপোনালোকৰ এটা মোবাইল এপ আছে সেই এপটোৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব। ফ্ৰেণ্ডছ, এই মই ভিডিঅ'টোত আপোনালোকক অনলাইন প্ৰচেছৰ দুইটা পদ্ধতি আপোনালোকক জনাম, কিন্তু আপোনালোকে সেই প্ৰচেছকেইটা কেনেকৈ ষ্টেপকেইটা মই আপোনালোকক এই ভিডিঅ'টোত নজনাওঁ, সেইকেইটা মই ষ্টেপ আগন্তুক দিনত মোৰ যেতিয়া নিজৰ ভোটাৰ কাৰ্ডখন মই যেতিয়া ভেৰিফাই কৰিম তেতিয়া আপোনালোকক মই ডাইৰেক্টলি দেখাম। আপোনালোকে যদি পৰ্টেলৰ জৰিয়তে গোটেই প্ৰচেছটো কমপ্লিট কৰিব বিচাৰিছে তেনেহলে আপোনালোকে নিজৰ ব্ৰাউজাৰত nvsp.in এই ৱেবছাইটটো আপোনালোকে খুলি ল'ব। ইয়াত আপোনালোকে ৰেজিষ্টাৰ কৰি গোটেই ষ্টেপকেইটা ফ'ল' কৰি আপোনালোকে আপোনাৰ নামটো ভেৰিফাই কৰিব পাৰিব। লগতে যদি আপোনালোকে এপৰ জৰিয়তে কৰিব বিচাৰিছে তেনেহলে ভোটাৰ্ছ হেল্পলাইন বুলি যোনটো এপ আছে এই এপটো আপোনালোকে ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি আপোনালোকে আপোনাৰ গোটেই ষ্টেপকেইটা আপোনালোকে কমপ্লিট কৰিব পাৰে। লগতে যদি আপোনালোকে অফলাইন মোডৰ জৰিয়তে যদি এই প্ৰচেছটো কমপ্লিট কৰিব বিচাৰিছে তেনেহলে আপোনাৰ ওচৰতে থকা যিকোনো এটা কমন সাৰ্ভিস চেণ্টাৰ CSCৰ ওচৰত গৈ পেলাই গোটেই নথিপত্ৰখিনি জমা দি আপোনালোকে আপোনালোকৰ ভোটাৰ আইডি নাইবা আপোনাৰ ভোটাৰ লিষ্টখন ভেৰিফাই কৰিব পাৰিব। ফ্ৰেণ্ডছ, লগতে মই আপোনালোকক এই গোটেই ডকুমেণ্টছখিনিৰ বিষয়ে আপোনালোকক কৈ দিছোঁ। এই ডকুমেণ্টছখিনি আপোনালোকৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে এই প্ৰচেছটো কমপ্লিট কৰিব লাগিব, অনলাইনে হওক বা অফলাইনে হওক এই গোটেই ডকুমেণ্টছখিনি আপোনালোকৰ প্ৰয়োজন হ'ব। ফ্ৰেণ্ডছ, মোৰ যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। মোৰ ভিডিঅ'টো আপোনালোকে নিজৰ ফ্ৰেণ্ড চাৰ্কল বা আপোনাৰ ফ্ৰেণ্ডছ এণ্ড ৰিলেটিভছৰ মাজত আপোনালোকে শ্বেয়াৰ কৰি দিব, কাৰণ কি এই ইনফৰমেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় আৰু এই ইনফৰমেশ্যনটো সকলোৱে জনাটো দৰকাৰ। Until next time, take good care of yourselves. Thank you for watching. Bye bye.